নমস্কাৰ আপোনালোকক আমাৰ ইউটিউব চেনেল পাৰফেক্ট ৰিভাৰলৈ স্বাগতম জনাইছোঁ। আজি আমি অসম চৰকাৰৰ আগন্তুক পৰীক্ষাবিলাকত আহিব লগা এটা গুৰুত্বপূৰ্ণ টপিক আহোমৰ ৰজাসকলৰ বিষয়ে আলোচনা কৰিম। গতিকে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল চাওলুং চুকাফা। তেওঁ 1215 চনত মুংমাও ত্যাগ কৰিছিল আৰু 1228 চনত আহোম ৰাজ্য তেওঁ স্থাপন কৰিছিল। 1253 চনত চৰাইদেউত তেওঁ ৰাজধানী স্থাপন কৰে। এই পইণ্টকেইটা বহুত গুৰুত্বপূৰ্ণ পইণ্ট, আপোনালোকে লিখি ল'ব পাৰিব। চুকাফাৰ দিনতে প্ৰথম বুৰঞ্জী লিখা হৈছিল। বৰগোহাঁই আৰু বুঢ়াগোহাঁই পদবী চাওলুং চুকাফাৰ দিনতে সৃষ্টি হৈছিল। প্ৰতিজন ৰজাৰ বিষয়ে আমি সেইসমূহ পইণ্ট আমি ইয়াত লিখিছোঁ যিসমূহে পৰীক্ষাত অহাৰ পূৰ্ণ সম্ভাৱনা আছে। চুতেওফা চুকাফাৰ বৰপুত্ৰ নাম আছিল চুতেওফা। তেওঁ আহোমৰ দ্বিতীয় ৰজা হৈছিল আৰু আহোমৰ তৃতীয়গৰাকী ৰজা আছিল সেই চুতেওফাৰ বৰপুত্ৰ চুবিনফা। মোৰ বানানখিনি অলপ ভুলো হ'ব পাৰে, আপোনালোকে শুধৰাই ল'ব সেইখিনি। চুখামফা আহোমৰ চতুৰ্থজন ৰজা। তেওঁ কমতাপুৰ ৰাজ্য আক্ৰমণ কৰিছিল। পৰীক্ষাত আহিব পাৰে কমতাপুৰ ৰাজ্য আক্ৰমণ কৰা আহোমৰ ৰজাজনৰ নাম কি আছিলে? চুখাংফা। সেই সময়ত যি সময়ত চুকাংফাই কমতাপুৰ ৰাজ্য আক্ৰমণ কৰিছিলে সেই সময়ত কমতাপুৰৰ ৰজা আছিল দুৰ্লভ নাৰায়ণ। চুডাংফাক বামুণী কোঁৱৰ বুলিও জনা যায়। যিহেতু বামুণ পৰিয়ালত তুলি তালি ডাঙৰ দীঘল কৰিছিল কাৰণে তেখেতক বামুণী কোঁৱৰ বুলি জনা যায়। তেখেতৰ দিনৰ পৰাই আহোম সাম্ৰাজ্যত হিন্দু ধৰ্মৰ প্ৰভাৱ পৰিবলৈ আৰম্ভ হৈছিল। চুহুমুঙৰ দিনচোৱা পৰীক্ষাৰ বাবে বহুত ইম্পৰ্টেণ্ট। বিভিন্ন এক্সামত চুহুমুঙৰ ওপৰত প্ৰশ্ন অহা দেখা যায়। চুহুমুঙে স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰিছিলে। চুহুমুঙক দিহিঙীয়া ৰজা বুলিও জনা যায়। বৰপাত্ৰ গোহাঁই পদবী সৃষ্টি কৰিছিলে চুহুমুঙে। প্ৰথম বৰপাত্ৰ গোহাঁইৰ নাম আছিলে কনচেং বৰপাত্ৰ গোহাঁই। এইটো মনত ৰাখিব, এইটো বিভিন্ন পৰীক্ষাত আগতে অহা দেখা গৈছে। শদিয়া খোৱা গোহাঁই আৰু মৰঙী খোৱা গোহাঁই নামৰ পদবী দুটাও চুহুমুঙে সৃষ্টি কৰিছিলে। প্ৰথম লোকপিয়ল চুহুমুঙৰ দিনতে হৈছিল আৰু তেওঁৰ দিনতে শকাব্দৰ প্ৰচলন হৈছিলে। শুক্লেমুঙক গড়গঞা ৰজা বুলি জনা যায়। চুখামফাক খুৰা ৰজা বুলি জনা যায়। আপোনালোকে আহোম নাম আৰু ৰজাসকলৰ যি হিন্দু নাম আছিলে সেই নামসমূহ মনত ৰাখিব। প্ৰতাপ সিংহৰ আহোম নাম আছিল চুচেংফা। প্ৰতাপ সিংহ বুঢ়া ৰজা বুলি জনা যায়। প্ৰথম আহোম আৰু মোগলৰ সংঘাত প্ৰতাপ সিংহৰ দিনতে হৈছিলে আৰু পাইক প্ৰথা প্ৰতাপ সিংহৰ দিনতে আৰম্ভ হৈছিল। এইটো বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন। পাইক প্ৰথাৰ ওপৰত প্ৰশ্ন অহা দেখা যায়। পাইকতো প আছে আৰু প্ৰতাপ সিংহৰো আগত প আছে। এই দুটা আপোনালোকে এনেকৈ মনত ৰাখিব পাৰিব। তেওঁক বুদ্ধি স্বৰ্গনাৰায়ণ বুলিও জনা যায়। বৰবৰুৱা আৰু বৰফুকন পদবী প্ৰতাপ সিংহৰ দিনতে সৃষ্টি হৈছিল। প্ৰথম বৰবৰুৱা আছিল মোমাই তামুলী বৰবৰুৱা আৰু বৰফুকন আছিল লাঙি পানীচিয়া বৰফুকন। এই লাচিত বৰফুকন মোমাই তামুলী বৰবৰুৱাৰ পুত্ৰ আছিলে। চুৰামফা ভগা ৰজা আৰু জয়দ্বিত্য সিংহ বুলি জনা যায়। জয়দ্বিত্য সিংহৰ আহোম নাম হৈছিলে চুৰামফা। তেওঁক ভগা ৰজা বুলি জনা যায়। চুটিনফা এইটো মই মাৰ্ক কৰিবলৈ থাকি গ'ল। চুটিনফাক স্বাস্থ্য ভালে নথকাৰ বাবে নৰিয়া ৰজা বুলিও জনা যায়। এই 2 নম্বৰ পইণ্টটো এজন ৰজাৰ নামতে আছিল, এইটো মই থাকি গ'ল হেৰি কৰিবলৈ। জয়ধ্বজ সিংহ চুতামলা যুদ্ধৰ ক্ষেত্ৰৰ পৰা পলোৱা বাবেই তেওঁক ভগনীয়া ৰজা বুলি জনা যায়। জয়ধ্বজ সিংহ ভগনীয়া ৰজা বুলি কাক কোৱা হয় আহিব পাৰে? জয়ধ্বজ সিংহ বা জয়ধ্বজ সিংহৰ নাম নিদি চুতামলা বুলি দিবলৈ আছে। তেওঁৰ দিনতে আহোম আৰু মোগলৰ মাজত ঘিলাধাৰী সন্ধি হৈছিল। যিহেতু তেওঁ যুদ্ধৰ পৰা পলাই গৈছিল, তাৰপিছতে আহোম মোগলৰ মাজত তেওঁ এখন সন্ধি হৈছিল, ঘিলাধাৰী সন্ধি বুলি জনা যায়। চক্ৰধ্বজ সিংহ চুপুমুং আৰু উদয়াদিত্য সিংহৰ নাম শূন্যতফা। মোৰ এই বানানখিনি ভুলো হ'ব পাৰে, আপোনালোকে এইখিনি শুধৰাই ল'ব। ৰত্নধ্বজ সিংহ ল'ৰা ৰজাৰ হিন্দু নাম আছিল ৰত্নধ্বজ সিংহ। তেওঁক চুলিকফা বুলি জনা যায়। চুলিকফা হৈছে আহোম নাম। এইটো আহে পৰীক্ষাত। ল'ৰা ৰজাক আহোম নাম কি? চুলিকফা। তেওঁ 14 বছৰ বয়সতে ৰজা হৈছিলে। গদাধৰ সিংহ চুপাতফা। গদাধৰ সিংহৰ দিনতে ধুধৰালি নিৰ্মাণ কৰা হৈছিল। তেওঁ ৰজা হোৱাৰ আগতে গদাপাণি বুলি জনা যায়। যিহেতু আপোনালোকে সকলোৱে জানে জয়মতীৰ বিষয়ে, গদাধৰ সিংহ জয়মতীৰ স্বামী আছিলে।
ৰুদ্ৰসিংহ। গদাধৰ সিংহৰ বৰপুত্ৰৰ নাম আছিল ৰুদ্ৰসিংহ। তেওঁ ৰজা হোৱাৰ আগতে লাই লেচাই আপোনালোকে জানে সকলোৱে লাই বুলি জনা গৈছিল। শিৱসিংহৰ আছিলে চুটানফা। তেওঁ ৰুদ্ৰসিংহৰ বৰপুত্ৰ আছিলে। প্ৰমত্ত সিংহ চুনেনফা। তেওঁ বৰ্তমানৰ যিটো ৰংঘৰ সেই ৰংঘৰটো সজাইছিল। মানে ৰংঘৰটো বৰ্তমান যি ৰংঘৰ আছে সেয়া ৰংঘৰ প্ৰমত্ত সিংহই বনোৱা। তাৰ আগতো ৰংঘৰটো বাঁহ আৰু খেৰে বনোৱা হৈছিলে। ৰাজেশ্বৰ সিংহৰ চুৰেমফা। ৰাজেশ্বৰ সিংহৰ আহোম নাম আছিলে চুৰেমফা। ৰাজেশ্বৰ সিংহ বা আন ৰজাসকলৰ বিষয়ে আৰু কিছুমান যুদ্ধবিগ্য বা কিছুমান মন্দিৰ বনোৱাৰো বহুতো কিতাপত আছে। সেইসমূহ আমি বেলেগকৈ ভিডিঅ' বনাম। গতিকে আৰু লক্ষ্মী সিংহৰ আহোম নাম আছিল চুনেউফা। লক্ষ্মী সিংহৰ দিনতে মোৱামৰীয়া বিদ্ৰোহ হৈছিল। এইটো গুৰুত্বপূৰ্ণ প্ৰশ্ন। মোৱামৰীয়া বিদ্ৰোহ কাৰ দিনত হৈছিল আহিব পাৰে লক্ষ্মী সিংহৰ দিনত। কমলেশ্বৰ সিংহ। কমলেশ্বৰ সিংহৰ দিনতে মোৱামৰীয়া বিদ্ৰোহ আৰু দন্দুৱা দ্ৰোহ দমন কৰিবলৈ সক্ষম হৈছিল। কমলেশ্বৰ সিংহৰে মোৱামৰীয়া বিদ্ৰোহ আৰু দন্দুৱা দ্ৰোহ দমন কৰিছিল। দন্দুৱা দ্ৰোহ কোনে কৰিছিলে? হৰদত্ত আৰু বীৰদত্ত। চন্দ্ৰকান্ত সিংহ। তেওঁৰ দিনতে প্ৰথম মানে অসম আক্ৰমণ কৰিছিল আৰু পুৰন্দৰ সিংহক আহোমৰ শেষ ৰজা হিচাপে জনা যায়। আহোম ৰাজ্যৰ সকলো ৰজাৰ নাম ইয়াত উল্লেখ কৰা নাই। মানে পৰীক্ষাৰ ফালৰ পৰা যিসকল ৰজাৰ বিষয়ে প্ৰশ্ন অহা দেখা গৈছে আগতে হৈ যোৱা এক্সামখিনিত, সেইসকল ৰজাৰ বিষয়েহে এনেকৈ নোট আকাৰে আপোনালোকৰ বাবে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। যদি কিবা ভুল হৈছে ভিডিঅ'ত আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। থেংক ইউ। যদি ভিডিঅ'টো চাই ভাল পালে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।